তো নমস্কাৰ ছাৰ, মই মনজিত। বহুত দিন ঘৰৰ ভিতৰত আছিলোঁ। আজি দুৰ্গা পূজা উপলক্ষে অলপ ওলাই আহিছোঁ। দেখা আছে মানে এই পূৰা পূজাৰীৰ ৰূপত চাৰিওফালে দত্ত আছে। তো প্ৰথমতে আমি ইখন পূজা চাওঁ, তাৰপিছত বকত চাই আছোঁ। এইখন মানে আমাৰ চিংৰাৰ নতুন পূজা, আৰু এইখনত একবাৰ সোমে বকত যাম। এইখনত বঢ়িয়া লাগছে কিন্তু লাইট চাইটখিনি। বাকী এই ৰাস্তাঘৰ পাৰ হৈ যাব লাগিব, আৰু ৰাস্তাঘৰত পূৰা গাড়ী আহি থাকে। আৰু চিংৰাৰ পূজাত আমি দুখনমান ফটো উঠি মানে বকত যাই আছোঁ পূজা চাবা, বকৰ পূজাখন চাবা। আৰু সদ্যহতে সকলোৱে চাই থাকক, মানে কিবা এটা গানৰ কথা কৈ আছোঁ, চাই থাক শেষলৈকে। আমি বকত আহি পালোঁ, আহি পাই কিবা এটা মানে খাবা শুনিছোঁ। আৰু একেটা প্ৰশ্ন এই যে পূজা এইগিলা যে ভাল হোৱা বুলি কোৱা, সেন পূজাত সেন পূজা ভাল কি দেখি মানে ভাল হোৱা বুলি কোৱা পূজাখন? মানে পূজাটো তাৰে মণ্ডপটো চাই, মানে কেনেকুৱা আকৃতিত কৰিছে, মানে মণ্ডপটো মানে হয় হয় কি পেটাৰ্ণত বনাইছে, মানে তাজমহলে বনাইছে না কি পেটাৰ্ণত বনাইছে। ছোৱালী মানুহ মেটাৰ কৰে দিছিলে, ভাল লাগিছে। কিন্তু মেটাৰ কৰে। আৰু কিবা এটা খাবা শুনিছোঁ এতিয়া আমাৰ মানে খাৱা হ'ল। খাৱা হোৱাৰ পাছত এই কামটো কৰোঁ, মানে এই চচটো লৈ ফুচকা খাম বুলি কৈছিলে না, 3 টকা পিছত তুলি দিবি। পিছত নাপাই দেচোন দে। মানে কেছটো নগেন হ'ল, তাতে মানে পানী বটল এটা দিছিল আমাক, আৰু সেই পানী বটলৰ পইচাটা মানে মোক দিলোঁ। তাহাক কৈছে কি 3 টকা মোক বোলে পিছত তুলি দিব। সেনেকৈ মোৰ ফালৰ পৰা পানী বটলত 3 টকা যাওঁ বুলি ধৰছে, আৰু সেনেকৈ আৰু পিছত বোলে তুলি দিব। আৰু পিছত যে তুলি দিব এতিয়া মানে মিছা কথা। তো এয়াই বকৰ পূজা। এই ভৰিখান মোৰ ক'ত গেল এয়াই বকৰ পূজা। কিন দেখাম পূজাৰ এয়ে চবতে এয়ে হৈ আছে। কাৰোবাৰ চেণ্ডেলত লেতেৰা লাগিল, কাৰোবাৰ চলাত জিলাপিৰ আঠা লাগি টেনশ্যন কৰি আছে, কাৰোবাই ফোন মাৰি তাক বিচাৰি পোৱা নাই, কাৰোবাৰ হাতত ধৰি ঘূৰি আছে, কাৰোবাই বা পূজাই চাই আছে, কাৰোবাই ঘৰত যাব হৈছে, কাৰোবাৰ ৰাতি হ'ল, কাৰোবাৰ টেনশ্যন আছে পূজাৰ মাজতো। এয়াই দুৰ্গা পূজা। আৰু এইবাৰ অলপ দুৰ্গা পূজাৰ মানে কালেকশ্যন দেখাম শেষত। মানে আমাৰ কি নাম দাদা? এইফালে একবাৰ এম কৰচোন, এই খুটা তাত মাৰ। বাহ, গাড়ী চাড়ী অলপ চাই ল'ম এইবাৰ। তো ই মানে দুখন গাড়ী কিনছে, পূৰা আনি আৰু ফূৰ্তি পূৰা। মানে মই খুব কিনিছিলোঁ সৰুতে গাড়ী, এই ৰকম। তো এইবাৰ ডাইৰেক্ট মানে চুলি কাটিব আহিলোঁ আমাৰ চকত। এইফালে জেগা আছে, কি কৰিম মানে অলপ আহিলোঁ কালি মানে বেয়া পূজা চালোঁ, ৰাতি হৈ গ'ল, 12টামান বাজিছে ঘৰ আহোঁতে। আৰু ইমান দেখাব নোৱাৰিলোঁ, পূজাত পূৰা গান বাজি থাকে। গান বুলি কওঁতে এটা কথা মনত পৰিলা, মানে মই এটা লিখিছোঁ, মানে গান লিখি এনে এআইৰ দ্বাৰা মিউজিক আৰু কম্প'জ কৰি বনাইছোঁ গান এটা দেখি আছোঁ। তো এতিয়া গান এটা মানে শুনি আছিলোঁ আমি, এতিয়া মই চাওক সত্যৰ আৰু ৰিয়েলিটি বুলি আছে গান এটা। তো আহি আছে ইউটিউবত, কি ক'ব? এই গীতটোৰ যে এইটো হেডলাইনটো, মানে হেডিংটো যে আছে, মানে তাতে সত্য আৰু ৰিয়েলিটিৰ কি ডিফাৰেঞ্চ? এতিয়া কিন্তু ভাল প্ৰশ্ন। মানে সত্য ৰিয়েলিটি এইখিনি একেই বস্তু হয়নে নহয়? সত্য মানে মই বুজাইছোঁ, মানে কি সত্য মানে হৈছে এই যে মানুহে যে কয় আমি খেতি চেতি কৰিব লাগে, ভাল খেতি আমি কৰিব লাগে, এইখিনি হৈছে সত্য। তাৰ আৰু ৰিয়েলিটিটো হৈছে একাই খেতি কৰে ইমান কষ্ট, সেইটো হৈছে ৰিয়েলিটি। কেনে হ'ব? এনেই মানে মজা বুজাইছে। বাকী আহি আছে গান এটা, ভিডিঅ' চিডিঅ' কৰিম বুলি ভাবছোঁ, দেখাম কি হয়। পূৰা চুলি কাটি আহিলোঁ এইবাৰ শেষত। লগ পাই আছোঁ তাৰ নেক্সট ব্লগত, আৰু মোৰ গানটো আহি আছে। আৰু ই কিনছে মানে মুখ এখন পূজাত যাই লৈ আহিল। কিমান লৈছে? 50। মানে মুখখন এনেকাই দেখা পায়, কিন্তু ই সেনেকা নহয় আচলতে, মুখখন হিচাপত নহয়। এইটো নাও